BPF UPPL এক বলেও তো 50% ভোটার নহয় এগত হওক কিন্তু পাৰিবনে নাই এটা আমি চিন্তা কৰিছোঁ আমাকতো হাৰাব নোৱাৰে আমার জিখাতো কাঠান আমি সরকার তো কথা আমাকে করেছি ভারতীয় জনতা পার্টিয়ে উপমন্ত্রী নির্দেশ মতে আমার ইয়াত বৰপূজাৰ মণ্ডলৰ জইনিং কাৰ্য প্ৰগ্ৰাম লৈছে তাৰ লগতে মেম্বাৰশ্বিপ ড্ৰাইভ দুটা প্ৰগ্ৰাম লৈছে যিবিলাক জইন কৰিব তেওঁলোকে মেম্বাৰশ্বিপ ড্ৰাইভ কৰিব ইয়াত প্ৰায় 550জনকৈ বেছি ইয়াত জইন হৈছে আৰু আগন্তুক দিন আমি একেলগে UPPL চৰকাৰ আছিলোঁ যদি বিগত দিনবোৰত আগন্তুক বেলেগে খেলিম বুলি আমাৰ ডিক্লেয়াৰ কৰা হৈছে আমি এতিয়া BJPয়ে আমাৰ শক্তিত মানে ষ্ট্ৰং কৰিবলৈ আগবাঢ়িছোঁ আৰু প্ৰত্যেক মণ্ডলে প্ৰত্যেক আমাৰ বুথ কমিটি আজি জইন কৰি আছে ইতিমধ্যে দেখা গৈছে যে BPF আৰু UPPL কিন্তু এক চলি আছে যদি BPF আৰু UPPL এক হয় BJP কৰিব পাৰিবনে আমাৰতো সমকক্ষ আমিতো ষ্ট্ৰঙে আছোঁ ছাপ'জ BTCত ভোটেন যে ভোটাৰ ষ্ট্ৰেংথটো চালে গম পায় প্ৰত্যেক সমষ্টিতে ST ভোটৰকৈ নন ST ভোটেই বেছি ন গতিকে BPF UPPL এক বলেও তো 50% ভোটাৰ নহয় বেছিভাগ নন STবিলাকে BJPতে আছে গতিকে আমাৰ ভয় লোক কৰিবলৈ একো নহয় কিন্তু আমি ৱেলকাম কৰিছোঁ তোলৈকে যে একো ক'ব পাৰি হওক আমি ৱেলকাম জনাইছোঁ একো অসুবিধা নহয় ইতিমধ্যে এফচিয়ে কিন্তু আহ্বান জনাইছে যে জাতীয় ছাত্ৰৰ কাৰণে দুটা দল এক হ'ব লাগে ৰাষ্ট্ৰীয় দল ইয়াক কোনো ধৰণৰ ঠাই দিব নালাগে কি হ'ব নাই আমিতো থিয় দিওঁ হেঙাৰ নহয় আমো তেওঁলোকে একগত হওক কিন্তু পাৰিবনে নাই এইটো আমি চিন্তা কৰিছোঁ আপোনাৰ মতে সম্ভৱ হ'বনে আপোনালোকৰ মতে BPF এতিয়া তেওঁলোকে মই যি কথা কৈ আছে এজনে এইফালে বেলেগ কথা এইফালে বেলেগ কথা কয় এইফালে কোনোবাই কয় আমাৰ হাগ্ৰামৰ মহিলাই ডেপুটিচি হ'ব লাগে আৰু কোনোবাই কয় এইফালে হাগ্ৰামৰ মহিলাই চিফ হ'ব লাগে তেনেকুৱা এইটো চালে নিশ্চয় সিহঁতৰ কেলকুলেশ্যন আছে এই কেলকুলেশ্যন লৈ পেলাই জাতীয় ছাত্ৰৰ ক্ষেত্ৰত জইন হয় ভাল হ'ব কিন্তু নিজৰ ব্যক্তিগত স্বাৰ্থতে যদি জইন হ'ব বিচাৰিছে কৰিব বিচাৰিছে নিশ্চয় সম্ভৱ নহয় এই যি ৰাজনৈতিক যুদ্ধ চলি আছে দুটা দলৰ মাজত BPF আৰু UPPLৰ এই যুদ্ধ আকৌ BJPক আকৌ পাৰ কৰি দিব আমাৰতো একো অসুবিধা নাই আমাকতো হাৰাব নোৱাৰে কাৰণ আমাৰ আজি বড়োৰ ভিতৰত BJP কমচে কম 10-20% আহি গ'ল বড়ো ST আৰু এইফালে আমাৰ নন ST গোটেইবিলাক আছে গতিকে আমাৰ জিকাটো কাঠান আমি চৰকাৰটো কথা আমাক কৰিছোঁ